हेलो बंधुসকল नमस्कार स्वागतम जनाइছো মোৰ ইউটিউব চেনেলটোলৈ আৰু যেটা পুনৰ নতুন ভিডিঅলৈ তোমালোকৰ মাজত উপস্থিত হৈছোই। আজি 12 বজা নিস্মিকিৰ গাঁৱত মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু পূব আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আটাৰ 136 সংখ্যক জন্মোৎসৱ উদযাপন কৰা হৈছে। আজি হৈছে দ্বিতীয় দিন, এয়া বৰ্তমান শুভাৰম্ভণি হৈ আছে। মই যাম তাতে, এতিয়া বৰ্তমান ড্ৰেছ চেঞ্জ কৰি ল'ম, গৈ কিনি ভিডিঅ' দেখাম। শোভাযাত্ৰা আৰম্ভ হ'ব, গতিকে ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেল আইকনটো প্ৰেছ কৰা নাই তেতিয়াহ'লে প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া সকলোৱে শোভাযাত্ৰা কৰিবলৈ ওলাই আহিছে, গতিকে চাই থাকক। এয়া বন্ধুসকল দেখিবলৈ পাইছে কণ কণ ভাইটিসকলে কি ধুনীয়াকৈ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে। বন্ধুসকল বৰ্তমান আমাৰ ইয়াৰ শোভাযাত্ৰা আৰম্ভ হৈ আছে, গতিকে চাই থাকা। অসংখ্য জনগণ চাওক। হয় বন্ধুসকল, এনেকৈ সকলোৱে শাৰী পাতি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু বন্ধুসকল এইখিনিতে আপোনালোকক দেখাইছোঁ প্ৰিয়দৰ্শন ডেকা, সকলোৱে চিনি পায় চাগে। তেখেতে সুন্দৰভাৱে ভাগৱত পাঠ কৰি গৈ আছে আৰু এয়া লগত বহি আছে 2-4জন ভকত একেই সমনীয়াই। গতিকে চাওকচোন কি এটা সুন্দৰ পৰিৱেশ। আৰু এইফালে দেখিবলৈ পাইছে সকলোৱে এনেদৰে সেৱা লৈছে। কৃষ্ণ বন্ধুসকল, বহুত দূৰ দূৰণিৰ পৰা ভকতসকল আহি এনেকৈ একত্ৰিত হৈ আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আজি হ'ল দ্বিতীয় দিন, যোৱাকালি হৈ গ'ল প্ৰথম দিনৰ কাৰ্যসূচী। গতিকে বন্ধুসকল মানুহ দেখিবলৈ পাইছে, আপোনালোকে ভকতসকলক দেখিব পাইছে এনেদৰে। গতিকে চাই থাকক ভিডিঅ'টো। গতিকে পানী পিয়াত হৈছে, পানী এটা লৈ লওঁ।
বাইদেউ নমস্কাৰ দে গতিকে বন্ধুসকল আমি বৰ্তমান আহি ইয়াত আকৌ উপস্থিত হ'লোহি ভিডিঅ'টোত মই যিমানখিনি দেখালোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰিব কেনেকুৱা পালে গতিকে ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ